Hello everyone, ঠাইখিনি দেখি তো আপোনালোকে গম পাইছে আজি ভিডিওটো কৰ পৰা আৰম্ভ কৰিছো এটো কৰা হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ আটাইতকৈ ভাল লগা ঠাই নিৰিবিলি তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো হাই ইয়াতে হেতি ফটো উঠিব এতিয়া কেনকা লাগিছে কোৱা নিদু তেল আমাৰ ফটো উঠিব ৰৈ আছে আৰু ইয়া আমাৰ কেমেৰামেন ৰবা মাৰিম ৰবা ইয়াতে আমাৰ ক্লাছ কৰ আৰু এইটো পুখুৰী Humanities building. Saraba, eto ama humanities building. Yat bahut keita department ase. Education department or hoite. Azori khomoyat ami yat bokum hi. Yate dhuniya pool eta ase. Etu. Aru atatke bhal laga bostu tu. Hekhan dhuniya fuloni. আৰু ইয়াতে আমি ফটো মাৰিম আজি সাকি নাথাকে নেকি গাইস হেল্ল গাইস আমি আজি কিয় ইয়াত আহিছো কোৱা আকৌ আমি আহিছো আজি ফটো মাৰিবলে মেল পাতিবলে আৰু আমি জেগা পোৱা নাই মানে ইয়ালে আহিছো আৰু ফটো মাৰিবলে আৰু হয়তো অলপ বেলেগ যেন লাগিলে তোমাৰ কথাখিনি মই মানে কিবা কিতাপ এখনত পঢ়িবলে পাইছো জানে নে অ কিতাপ প্ৰেমী ৰাইজ মানে ন আৰু হ'ব দিয়া আজি বাই বাই এই আমাৰ হালৈ ভিডিওটো আৰম্ভ কৰিছে বাই বাই দি মেলি শেষ কৰিলা ইমান ধুনীয়া বটা আমি ফিল লৈ এয়া ফুলনি বাগিচাত বহি আছো ধেৰ ফুলনি বাগিচা এয়া ইয়াত ফটো উঠি আমি আহিছো নিৰবিলি সাইডত আৰু ইয়াত বহুত কেইটা ডিপাৰ্টমেন্ট আছে আছামিজ আৰু ল ডিপাৰ্টমেন্টৰ হৈতে এফালে যায় মাছ জিটো উলিয়াইছো মলক কৈছে দিয়া কৈ থাকা এয়া আমি নিৰবিলিৰ ফালে গৈ আছো নিৰবিলিৰ পৰখত প্ৰাণ পাই উঠিব সন্ধ্যা আৰু অনুৰণৰ কাহিনী সেই কাহিনীবোৰ আমি এতিয়া অলপ স্মৰণ কৰিবৰ কাৰণে নিৰবিলিৰ দিশে আমি গৈ আছো নিৰবিলি বেঞ্চত বহিমগে আমি পাপা হৈ আছো মানে নিৰবিলিৰ দিশে অগ্ৰসৰ হৈ আছো আমি বহুত মানে চাবলৈ মানে বহুত আশাবাদী এনেতো আমি নিৰবিলি দেখাই নাই ইয়াত বহিছো আমি প্ৰথম নিৰবিলিৰ ফালে আগমন কবি লগত কবি মানুহ থাকিলে মানে এনেকুৱাই হয় মানে সববিলাক কবিতাৰ সুৰত কয় যে আৰু মোৰ ভাষা নাই আজিলৈ হ'ব ৰবা নিৰবিলি পাই ল'বলৈ দিয়া তাৰপিছত কি ধুনীয়া পৰিবেশ সবফালে ফুল হৈ আছে ফাগুন লাগিছে কিন্তু গুলপীয়া ইমান ধুনীয়া ফুল ফাগুনত হেতু কাৰণে তেজপুৰ বিশ্ববিদ্যালয় ধুনীয়া লাগে বুলি কয় এয়া কাঞ্চন নগৰী কি ফাগুন হেয়া আমি নিৰিবিলি পালোহি ওচৰৰ পৰা দেখাই আছো এয়া অথনিৰ পৰা নিৰিবিলি কৈ আছো এতিয়া নিৰিবিলি পালোহি একো নহয় স্ক্ৰিপ্টেড নহয় যেটো হয় ৰিয়েল ভিডিও পাৰ্কিং আছে এয়া আমাৰ নিৰিবিলি দেই আৰু জানেনে আপোনালোক অলপ দিনৰ আগতে নিৰিবিলি বুলি এটা সাইন বোৰ্ড আছিলে কিন্তু এতিয়া নিৰিবিলি বুলি নাই এতিয়া মানে হেৰি সাইন বোৰ্ডখন অতৰাই এতিয়া অকল ভাইস চেঞ্চেলৰ ৰেসিডেন্স বুলিহে আছে মানে আহিবচোন আপোনালোক কেতিয়াবা আমাৰ নিৰিবিলিখন দৰ্শন কৰিবলৈ এইখনে নিৰিবিলি সন্ধ্যাৰ অনৰৰ কাহিনী সৌফালে চোৱা সৌফালে কাঞ্চন ফুলি আছে আমি তাত বহিমগে এতিয়া বলা এতিয়া আমি বেঞ্চখনত বহি নিৰিবিলিৰ কি ল'ম আমেজ সতেজ বতাহ yes
নিৰিবিলি আমি আছিলো মানে আমি গৈ আছো পালোগে আপোনালোকেও ৱেইট কৰক কি যে সুন্দৰ পৰিৱেশ আপোনালোকক দেখাইছো ৰ'ব এয়া নিৰিবিলি ভাল লাগিছে ভালেই লাগে ভাল লাগিছে এখন নিৰিবিলিত আমিবোৰ হে ৰোমান্টিকা আমাৰ কবি বন্ধাকবি নে ওলকবি ফুলকবি তুমি সকলোৱে চাও চাও কৰি থাকে নহয় নিৰিবিলি এইখনে নিৰিবিলি চবফালে কাঞ্চন আমি নিৰিবিলিৰ পৰা ওলাই আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানতেই সামৰিলোঁ আৰু আজি অকল এনেই নিৰিবিলি ফুৰিলোঁ কেম্পাছটোকে ঘূৰিলোঁ ৰুমত এনেই থকাতকৈ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই